দেতা কোৱা পৃথিৱীত এনেকুৱা দেশ আছেনে যাৰ ৰাজধানী এখনতকৈ বেছি আছে পৃথিৱীত সৰ্বমুঠ 13খন দেশ আছে যিকেইখন দেশৰ ৰাজধানী এখনতকৈ বেছি কিন্তু তোমাক মই চমুকৈ সেইখন দেশৰ কথা কওঁ যিখন দেশৰ ৰাজধানীয়ে তিনিখন ঠিক আছে সেইখন হ'ল দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন ৰাজধানী হ'ল তোমাৰ প্ৰেটৰিয়াত কোন থাকে ৰাষ্ট্ৰপতি থাকে আৰু এক্সিকিউটিভবিলাক থাকে বুজি পাইছেনে কথাটো তাৰপিছৰ ৰাজধানী হ'ল তেওঁলোকৰ কেপটাউনত আকৌ তেওঁলোকৰ পাৰ্লামেণ্ট হাউচ আছে অৰ্থাৎ য'ৰ পৰা আইন প্ৰণয়ন কৰা হয় গম পাইছা আইন বনোৱা হয় তৃতীয়খন ৰাজধানী আছে তেওঁলোকৰ ব্ল'এম ফণ্টেইন নামৰ এখন চহৰত তাত কি হয় তেওঁলোকৰ সুপ্ৰিম কোৰ্ট আছে মানে সৰ্বোচ্চ ন্যায়ালয় আছে এতিয়া এটা কথা হ'ল যে দক্ষিণ আফ্ৰিকাতনো কেলে তিনিখন ৰাজধানী গম পাইছেনে আচলতে সেই ছিষ্টেমটো আৰম্ভ হৈছিলে 1910 চনত আৰু 1910 চনৰ পৰাই দক্ষিণ আফ্ৰিকাই চাইছিলে যে তেওঁলোকৰ যাতে যি ক্ষমতা সেই ক্ষমতাবিলাক একে জেগাতে কেন্দ্ৰীভূত হৈ নাথাকে একে জেগাতে যাতে নাথাকে গতিকে তেওঁলোকে ন্যায়পালিকা কাৰ্যপালিকা আৰু বিধানমণ্ডল তিনিওটাক বেলেগকৈ ৰখাই নহয় বেলেগ বেলেগ তিনিখন চিটিত দিছিল এখন হ'ল প্ৰেটৰিয়া এখন হ'ল কেপটাউন এখন হ'ল ব্ল'এম ফণ্টেইন গম পাইছা আজিৰ তাৰিখতো তেওঁলোকে ৰাজধানী তেনেকৈ ৰাখিছে আৰু বৰ্তমান সময়লৈকে দক্ষিণ আফ্ৰিকা হ'ল এনেকুৱা এখন দেশ যাৰ ৰাজধানী তিনিখন এতিয়া তোমাক মই আৰু দুটামান কথা কওঁ শুনা দক্ষিণ আফ্ৰিকাত আচলতে বহুদিন বগা মানুহে শাসন কৰিছিলে ক'লা মানুহবিলাকক তেওঁলোকে বিক্ৰী পৰ্যন্ত কৰিছিলে খুব অত্যাচাৰ কৰা হৈছিল ক'লা মানুহৰ সকলো অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছিল তেতিয়া তেওঁলোকৰ দেশৰ কিছুমান সচেতন ক'লা মানুহে কি কৰিছিলে এক বৃহৎ গণ আন্দোলন গঢ়ি তুলিছিলে আৰু তাৰে মাজৰ এজন বিখ্যাত নেতা আছিলে নেলছন মাণ্ডেলা ঠিক আছে নেলছন মাণ্ডেলা ঠিক আমাৰ মহাত্মা গান্ধীৰ পৰ্যায়ৰ নেতা আছিল দক্ষিণ আফ্ৰিকাৰ কিন্তু শেষত তেখেতে ধৈৰ্যচ্যুতি হৈ যেতিয়া সশস্ত্ৰ বিদ্ৰোহৰ ব্যৱস্থা কৰিলে মানে বন্দুক বাৰুদ লৈ চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ ল'লে তেতিয়া চৰকাৰে এটা বিশেষ সুবিধা পালে নেলছন মেণ্ডেলাক লাহেকৈ জেলত ভৰাই থ'লে আৰু জেলত তেওঁ প্ৰায় 30 বছৰ আচলতে 29 বছৰ চামথিং প্ৰায় 30 বছৰ দিন ধৰি তেওঁক জেলত ভৰাই থ'লে আৰু পৰৱৰ্তী সময়ত ৰাজনৈতিকভাৱে যেতিয়া কিছুমান পৰিৱৰ্তন আহিল তাত গণতান্ত্ৰিক নিৰ্বাচন আৰম্ভ হ'ল নেলছন মেণ্ডেলাই জেলৰ পৰাই ইলেকশ্যনত জিকিলে গম পাইছা আৰু তেওঁ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হ'ল কিন্তু দুখৰ কথা নেতাসকল ভাল হ'লেও যদি দেশৰ জনসাধাৰণ ভাল নহয় বহু সময়ত দেশখনে উন্নতি কৰিব নোৱাৰে নেলছন মাণ্ডেলাৰ নিচিনা এজন বিশ্ববৰেণ্য ব্যক্তিৰ দেশৰ যি সপোনেৰে সৈতে তেওঁলোকে সংবিধান বনাইছিল সপোনেৰে সৈতে নিজৰ দেশখন গঢ়াৰ সংকল্প লৈছিল কিন্তু তাৰ দেশৰ জনসাধাৰণৰ কিছুমান বেয়া স্বভাৱৰ কাৰণে দক্ষিণ আফ্ৰিকা পৃথিৱীৰ উন্নত দেশবোৰৰ ভিতৰলৈ আহিব পৰা নাই বুজি পাইছা কথাটো বৰ্তমান সময়তো আমি দেখি থাকোঁ তোমাৰ কেপটাউনৰ নিচিনা চহৰত গাড়ী এখন কিনি আনিলে ৰাস্তাৰ পৰাই মানুহে চুৰি কৰি লৈ গুচি যায় গাড়ী চুৰি কৰি নিয়ে প্ৰেটৰিয়াত আমি দেখি থাকোঁ প্ৰেটৰিয়াৰ পাৰ্লামেণ্ট হাউচৰ ওচৰে পাজৰে অনৈতিক কাৰ্যকলাপ চলি থাকে বুলি তুমি ইণ্টাৰনেশ্যনেল বাতৰি আদি চাই থাকা যদি সেইবিলাক তুমি পাবা আৰু বহু সময়ত তেওঁলোকৰ দেশত বোমা বিস্ফোৰণ গুলীয়াগুলী এই ঘটনাবিলাক খুব বেছিকৈ দেখা পোৱা যায় অৱশ্যে সেইবোৰ আমাৰ ভাৰততো হয় কিন্তু দক্ষিণ আফ্ৰিকাত এই ৰেটবিলাক বেছি গতিকে চমুকৈ কথাকেইটা এইকেইটা যে পৃথিৱীৰ ভিতৰত তিনিখন ৰাজধানী থকা এখনেই দেশ আছে সেইখন হৈছে দক্ষিণ আফ্ৰিকা বৰ্তমানলৈকে সৰ্বোচ্চ তিনিখন ৰাজধানী থকা দেশ দক্ষিণ আফ্ৰিকা আকৌ কৈ দিছোঁ তাৰ ৰাজধানীকেইখনৰ নাম প্ৰথমখন হ'ল প্ৰেটৰিয়া দ্বিতীয়খন হ'ল কেপটাউন আৰু তৃতীয়খন হ'ল ব্ল'এম ফণ্টেইন